নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমবাসীৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 আগষ্ট। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম এক ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিছে। লগতে চৰকাৰ আৰু গৃহ বিভাগ থকাৰ পাছতো স্কুলত কিদৰে বজৰং কৰিলে অস্ত্ৰ প্ৰশিক্ষণ, আৰু এয়া অসমৰ বাবে ভয়াৱহ এটা ইংগিত। হিন্দুৱে হওক মুছলমানে হওক এনে কাম কৰা ব্যক্তিৰ ওপৰত কঠোৰ ব্যৱস্থা লওক। সৰু এটা ভুল হ'লে মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছাত বুলডোজাৰ চলায়। অস্ত্ৰ প্ৰশিক্ষণ দিয়া স্কুলত বুলডোজাৰ চলিবনে? অস্ত্ৰ প্ৰশিক্ষণ লোৱা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে নাই? আৰক্ষীয়ে কিয় তেওঁলোকৰ ওচৰত ব্যৱস্থা নলয়? অস্ত্ৰ প্ৰশিক্ষণ লোৱা ব্যক্তিৰ সৈতে আপোচ নকৰিব? ABMCৰ এয়া প্ৰশ্ন চৰকাৰলৈ। অসম এক ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিছে বুলি মন্তব্য কৰিছে এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা ৰাতুল আৰু মানসক যাৱজ্জীৱন কাৰাদণ্ড। মাজুলী সত্ৰ ন্যায়াধীশ আদালতৰ বিশেষ ৰায়। 20,000 টকাৰ জৰিমনাও বিহিলে আদালতে। জানুৱাৰী মাহৰ 28 তাৰিখে 13 বছৰীয়া নাবালিকৰ সৈতে কৰিছিল কুকাণ্ড। গণধৰ্ষণৰ বলি হৈছিল কিশোৰীগৰাকীয়ে। 6 মাহৰ ভিতৰতে গোচৰ নিষ্পত্তি কৰিলে আদালতে। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। জন্মনি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত ডাঙৰ খবৰ খোল খাইছে। CBIয়ে তলব কৰিলে SP লীনা দলক। তলব কৰিছে তদানীন্তন 2 অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ৰুণা নেওগ আৰু ৰূপজ্যোতি কলিতাকো। SI জোনমণি ৰাভাৰ মৃত্যুৰ নাম সাঙুৰ খাইছিল 3 আৰক্ষী বিষয়াৰ। গুৱাহাটীৰ এটা গেষ্ট হাউচত অতি গোপনে জেৰা চলাইছে CBIয়ে। বঙাইগাঁও SP কনফাৰেন্সৰ পাছতে জেৰাৰ সন্মুখীন SP লীনা দলে। জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত ডাঙৰ খবৰ। বজৰং দলৰ শোভাযাত্ৰাত উত্তেজনাময় পৰিৱেশ। 2 ফৈদৰ মাজত শিলাবৰ্ষণৰ ঘটনা। বজৰং দলে বাহিৰ কৰিছিল বগোৱা শোভাযাত্ৰা আৰু সেই সময়তে হঠাৎ আৰম্ভ হয় শিলাবৰ্ষণ। 2 ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, কেইবাখনো গাড়ীত অগ্নিসংযোগ। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। বৰ্তমান সময়তো উত্তেজনা অব্যাহত। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। কাৰ্গিল ৰক্ষা কৰিবৰ কাৰণে আমি যুদ্ধ কৰিলোঁ, কিন্তু আমি আমাৰ জীয়ৰীক ৰক্ষা কৰিব নোৱাৰিলোঁ। মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'লে কংগ্ৰেছ সাংসদ ফুলদেৱী নিতমে। মণিপুৰৰ যি ঘটনা ঘটিছিল আৰু সেয়া বৰ্ণনা কৰিব নোৱাৰি। আমি শিবিৰ পৰিদৰ্শন কৰিলোঁ। বহু ল'ৰা ছোৱালী স্কুললৈ যাবলৈ পৰা নাই। লগতে আমি বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিম আৰু সদনৰ ওচৰত দাঙি ধৰিম, যাতে মণিপুৰবাসীয়ে ন্যায় লাভ কৰে। অতি শীঘ্ৰেই যাতে মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহে। সদনত প্ৰধানমন্ত্ৰীক মণিপুৰৰ বিষয়ে আলোচনা কৰিবলৈ দাবী জনাম। কাৰ্গিল ৰক্ষা কৰিবৰ কাৰণে আমি যুদ্ধ কৰিলোঁ। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানত ভয়ংকৰ ঘটনা। এক ৰাজহুৱা সভাত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত কমেও 40 জনতকৈও অধিক লোক মৃত্যু হোৱাৰ খবৰ। 200তকৈও অধিক লোক আহত। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত এই ঘটনা। ভয়ংকৰ বিস্ফোৰণক লৈ পাকিস্তানত হাহাকাৰ। পাকিস্তানত ভয়ংকৰ ঘটনা সংঘটিত। এক ৰাজহুৱা সভাত ভয়ংকৰ বিস্ফোৰণ। চলন্ত যাত্ৰীবাহী ৰেলত নিৰ্বিচাৰ গুলীচালনা এজন কনষ্টেবলৰ। কনষ্টেবলজন নিৰ্বিচাৰ গুলীচালনাত নিহত 4 জন। লগতে জয়পুৰ মুম্বাই এক্সপ্ৰেছলৈ লক্ষ্য কৰি গুলীচালনা। গুলীচালনাত নিহত এজন SI সহ 3 জন যাত্ৰী। পুৱাই সংঘটিত হয় চলন্ত ৰেলত গুলীচালনাৰ ঘটনা। পালগড় আৰু মুম্বাইৰ মাজত সংঘটিত হয় এই গুলীচালনা। ৰেলখনৰ B5 ডবাৰ নিৰ্বিচাৰ গুলীচালনা। কনষ্টেবল চেতন সিঙে নিজৰে সহকৰ্মীলৈ লক্ষ্য কৰি কৰে নিৰ্বিচাৰ গুলীচালনা। সহকৰ্মীজনক গুলীচালনা কৰাৰ পিছত যাত্ৰীলৈ লক্ষ্য কৰি গুলীচালনা। ইতিমধ্যে গুলীচালনা কৰা কনষ্টেবল চেতন সিঙক
গ্ৰেপ্তাৰ। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ মই আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। 2024 চনত নৰেন্দ্ৰ মোদীক হৰুৱাই প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে প্ৰথমেই ধ্বংস হ'ব হিমন্ত চৰকাৰ। 2024 চনত বিজেপি বিৰোধী একত্ৰিত দলে গঠন কৰিব চৰকাৰ। বিৰোধী দলে চৰকাৰ গঠন কৰাৰ পাছতে অসমত পতন হ'ব হিমন্ত চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মাৰ শাসনত ক্ষোভিত খোদ বিজেপি নেতাকৰ্মী আৰু সেই ক্ষোভতেই হিমন্ত চৰকাৰ ধ্বংস হোৱাৰ মূল কাৰণ হ'ব। আগন্তুক নিৰ্বাচনক লৈ বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনৰ। 2024 চনত নৰেন্দ্ৰ মোদীক হৰুৱাই প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। মছজিদ মাদ্ৰাছাত নহয় এইবাৰ বিদ্যালয়ত চলিছে বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ। মুখ্যমন্ত্ৰীয়ে কৈ আহিছিল অসমত মছজিদ মাদ্ৰাছাত মুছলমান মৌলবাদীৰ অস্ত্ৰ প্ৰশিক্ষণ চলে আৰু মংগলদৈত হিন্দুত্ববাদী সংগঠনে অস্ত্ৰ প্ৰশিক্ষণ লৈছে। সাধাৰণ প্ৰশিক্ষণ নহয়, বন্দুক বাৰুদৰ প্ৰশিক্ষণ। ধৰ্মৰ নামত মৌলবাদী সংগঠনে স্কুলৰ দিছে প্ৰশিক্ষণ আৰু RSSৰ বজৰং দলৰ দৰে মৌলবাদী সংগঠনে সাম্প্ৰদায়িক সংঘৰ্ষণ সৃষ্টি কৰে। যিখন অসমত ফেচবুকত পোষ্ট দিলে, কবিতা লিখিলে গ্ৰেপ্তাৰ কৰা হয় আৰু ভয় খুৱাই এনকাউণ্টাৰ কৰা হয়। আৰু সেই সময়ত হিন্দুত্ববাদী সংগঠনে অস্ত্ৰ প্ৰশিক্ষণ দিছে। প্ৰশিক্ষণ দিয়াসকলক গ্ৰেপ্তাৰ কৰক। প্ৰশিক্ষণ চলোৱা বিদ্যালয়খন বন্ধ কৰক। জিলাখনৰ SPক নিলম্বন কৰক। লগতে DGPয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। অচিৰেই ধৰ্মৰ নামত সংঘাত সৃষ্টি হ'ব। মণিপুৰৰ অদৃশ্য পৰিবেশৰ সৃষ্টি হ'ব। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। মাদ্ৰাছাত বুলডোজাৰ চলোৱা, মুখ্যমন্ত্ৰীয়ে অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া বিদ্যালয়ত বুলডোজাৰ চলাবনে? উত্তৰ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিদ্যালয়ত মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ ল'বলৈ ক'ত সাহস পালে হিন্দুত্ববাদী সংগঠনে? বিদ্যালয়ত অস্ত্ৰৰ প্ৰশিক্ষণ চলোৱাত অসমৰ বাবে ভয়াৱহ ইংগিত। অসমত ভয়াৱহ সংঘাত হোৱাটো বিচাৰিছে নেকি হিমন্ত চৰকাৰে? অপচেষ্টা বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অস্ত্ৰ প্ৰশিক্ষণ লোৱা ব্যক্তিৰ ক্ষেত্ৰত অপচ নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান আমচুৰ। মংগলদৈৰ এখন বিদ্যালয়ত বজৰং দলে দিছিল অস্ত্ৰৰ প্ৰশিক্ষণ আৰু হিন্দু সুৰক্ষাৰ নামত যুৱকৰ হাতত বন্দুক তুলি দিছিল বজৰং দলে। মাদ্ৰাছাত বুলডোজাৰ চলোৱাৰ মুখ্যমন্ত্ৰীৰ অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া বিদ্যালয়ত বুলডোজাৰ চলাবনে? হিন্দুত্ববাদী সংগঠনে মুকলিকৈ বন্দুকৰ প্ৰশিক্ষণ দিয়াক লৈ নিমাত হিমন্ত চৰকাৰ। বিজেপিয়ে মাদ্ৰাছাত অস্ত্ৰ প্ৰশিক্ষণ দিয়া বুলি অভিযোগ দিয়ে। এই মুহূৰ্তে অসমবাসী ৰাইজক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটো তলৰ পৰা ছাবস্ক্ৰাইব কৰিবলৈ